हेलो फ्रेंड्स আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল এডুকেশনাল থটস বন্ধু-বান্ধৱীসকল আশা কৰো সকলোৱে ভালে আছে আজি মই এই ভিডিঅৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ এই গুৰুত্বপূৰ্ণ খবৰটো হ'ল এইবাৰ অসমত উদযাপিত হ'ব দুৰ্গা পূজা আৰু এই দুৰ্গা পূজা মুখ্যমন্ত্ৰীয়ে খুব সাৱধানেৰে পাতিব লাগিব বুলি ক'লে আৰু মুখ্যমন্ত্ৰীয়ে নিজে ক'লে যে আমি এই বছৰ দুৰ্গা পূজা পাতিবই লাগিব কিয়নো যোৱা বছৰ COVID-19 কাৰণে তেওঁলোকে দুৰ্গা পূজা ভালদৰে পাতিব পৰা নাই আৰু তেওঁ ক'লে ভ্যাকচিন লওক আৰু উদযাপন কৰক শাৰদীয় দুৰ্গা পূজা স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মতে চলিলে নিৰাপদে থাকিব সকলো আৰু দুৰ্গা পূজা সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে হেয়া তেওঁৰ ভাষণৰ পৰাই শুনক মই ৰাইজক সহায় সহযোগিতা বিচাৰিম যে আমি সুন্দৰভাৱে যাতে শাৰদীয় দুৰ্গা পূজা উদযাপন কৰিব পাৰোঁ সকলোৱে প্ৰথম পালি ভ্যাকচিন লওক আজি দিনটোতো আমাৰ হাতত 22 লাখ ভ্যাকচিন আছে ভ্যাকচিনৰ কোনো অভাৱ নাই আপোনালোকে ভ্যাকচিন লওক দুৰ্গা পূজা আহি আছে দুৰ্গা পূজা পাতিব লাগিব খালি অলপ সাৱধানে পাতিব লাগিব আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব